জইনিং ধামাকা জইনিং একেবাৰে আমাৰ যিমান এক্টৰ এক্ট্ৰেছ বিলাক 27 তাৰিখ আহি পাব ধুনীয়া বিউটিফুল আমি আজি আপোনালোকৰ মাজত ক'ব ওলাইছো আমি জইনিঙৰ লিষ্ট বনাই আছো তামাম ধামাকা দিম আমি 27 তাৰিখ দেখা নোপোৱা আমি দৃশ্য কৰি দিম অল আসামত জানে এতিয়া লাষ্ট 27 তাৰিখে আমাৰ লাষ্ট জইনিং প্ৰগ্ৰাম 4 বছৰৰ পিছত কোন বিশেষ ব্যক্তি কোন আহিব ইউপিপিএলৰ তামাম আহিব আৰু বিজেপিটো আমাৰ লগতে আছে কিছুমানে আমি বিজেপিত থাকি নকৰো বিপিএম থাকি পালে কৰিম বুলি আহাতো আমি কলম যদি বিজেপিৰ ফালৰ পৰা যদি কোনোবা সদস্যই যদি আপোনাৰ পাৰ্টিত সোমাবলৈ খোজে সোমাব খোজাটো আমি কিয় আৰু বাধা কৰিম আপোনালোকে মিত্ৰজোঁট হিচাপে আছে বৰ্তমান ভাল পায়ে আমাৰ লগত আহিব ভাল পোৱাটো আমি কিয় আৰু বাধা দিম আগুৱাই যাব নেকি খাম্ফা বৰকাৰী ছাৰৰ বিৰুদ্ধে বা ইয়াৰ ওপৰত মন্তব্য নৈ দিব খোজা নাই ভুল হয় নহয় জানো এতিয়া ভুল তেখেতসকলে ভাবিছিল এতিয়া ভুলটো হদৰণি কৰি পেলাই হাগ্ৰামা মহিলা ৰেল লিডাৰ কিং অফ বিটিচি বুলি তেখেতসকলে একচেপ্ট কৰি পুনৰ ঘৰৰ মানুহ পুনৰ ঘৰত আহিব এইটো আমি ভাল পাব না নাই তেওঁ নিজৰ ভুলটো দেখা পালে নিজৰ ভুলটো দেখা পাইছে কিবা এটা আক্ষেপ আছিল কিবা এটা দুখ আছিল দুখ পাইহে মানুহ দেখোন ঘৰৰ পৰা পলাই বাস্তৱত ঘৰৰ পৰা পলাই যায় আৰু দেউতাৰ লগত মিলি যায় এইটো ভাল খবৰ হয় না নহয় এইটো ভাল খবৰ দেউতাক ভাল পাইছিল কিবা এটা কাৰণত কিবা মাটি বিচাৰিছিল তেওঁ পোৱা নাই টকা বিচাৰিছিল পোৱা নাই এই মাটিটো মোক লাগছিল বেলেগক দি দিলে বেয়া পাইছে কিন্তু এই ভুলটো মোক নিদিলেও দেউতাই মোক মৰম কৰি বুলি পুনৰ আহাটো ভাল পাব না নাই বৰ্তমান আপোনালোকে প্ৰচাৰ কাৰ্যসূচী বিৰাট চলি আছে বঢ়িয়া চলি থাকিব এতিয়া হাওয়াৰি পাই আছে এতিয়া পুৰা এতিয়া দেখা নাই ইমান মানে জইনিং ধামাকা জইনিং একেবাৰে আমাৰ যিমান এক্টৰ এক্ট্ৰেছ বিলাক 27 তাৰিখ আহি পাব ধুনীয়া বিউটিফুল 28 সিটত পাব্লিক মেন্ডেট লৈ ফেলে আপোনালোকে জিকিছে প্ৰচাৰ নকৰিও আপোনালোকৰ হৈ যাব এই আমি প্ৰচাৰ কৰিম এতিয়া মই আৰু বেলেগ কথা ক'ব নাজানাই এই 27 তাৰিখ ধুনীয়া সুন্দৰ ল'ৰা ছোৱালী এক্ট্ৰেছ এক্টৰ গায়ক বিলাক আমাৰ সমষ্টিত আহি আছে এইবিলাক নাজানো এইটো জিকাৰ পিছত চৰকাৰ পিছত হ'ব এইবিলাক নাজানে কোনে মন্ত্ৰী পায় কোনে ডিপুটি এইবিলাক আমি নাজানো আমি সৰু মানুহটো কি জানে হলেও ভিতৰি কিবা এনে মোক টেপৰা বুলি মানুহ বিলাক কৈ থাকে সৰু মানুহ কি জানে হেৰাব নেকি নাই কোন হেৰাব ডিপুটি চিফ আমাৰ ওদালগুৰিতে থাকিব কাক বা দিব নাই সেইফালে কিবা কিবি আছে হয় না আছেতো এতিয়া আমাৰ জইনিং 27 তাৰিখে লাষ্ট জইনিং হ'ব খুজিলেও পইচা দিলেও 27 তাৰিখৰ পিছত আৰু নলয় 4 বছৰ ব্লক যোনে আহিব খোজে আহক নাহিলে থাকক বাস বিক্ৰম দৈমাৰী সোশ্যাল মিডিয়াৰ এটা বাবে কি মন্ত্ৰী 4জন 5জন পাম আমি আমাৰ 15 জন হিচাপে 11 জনে যাব 15 জন আমি জিকিবলৈ সক্ষম হ'ব মন্ত্ৰীত্বৰ বাবে কি মন্ত্ৰী 4জন 5জন পাম আমি মন্ত্ৰী 4জন 5জন পাম হাগ্ৰামা মহিলাৰ ছাৰক হিমন্ত বিশ্ব শৰ্মা ছাৰে ইমান যে মৰম কৰে সব সহায় কৰি আহিছে আৰু বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট বিলাক আমাক দিছে আপুনি কিবা ক'ব বিচাৰে নেকি যে পাব্লিকে এতিয়া মানে ভুল বুজাবুজি আছে মানুহবিলাক কৈ আছে যে আমি বিপিক বহুত বিশ্বাস কৰিছিলে যে ইয়াতে কেতিয়াও এলাইন্সত নাথাকে বুলি কৈছিলে বিশ্বাস কৰি পেলাই ভোটটো দিলে বুলি কৈছিলে ভোট আদায় কৰাৰ পিছত এতিয়া আগত মজবুত এটা চৰকাৰ বনাব পাৰা পিছতে এলাইন্সত কিয় থাকিল আমি চৰকাৰৰ লগত নাথাকাকৈ যদি এক্সট্ৰাকে যদি আপুনি থাকে চৰকাৰৰ পৰা কিবা পাব নেকি নাপায় নহয় ষ্টেট যদি কংগ্ৰেছ আছে চেন্ট্ৰেল যদি কংগ্ৰেছ আছে কংগ্ৰেছৰ লগত এই ষ্টেটৰ লগত চেন্ট্ৰেলৰ লগত আমি থাকি পালে মিলি পৰি থাকিব লাগে না নাই আমিতো বিজেপি হোৱা নাই আমিতো বিপিএফ হে ষ্টেটে এতিয়া আমাক পইচা দিব ষ্টেটৰ লগত মিলি থাকিব না নাই এতিয়া ষ্টেটত বিজেপি আছে না নাই সিহঁতৰ লগত আমি মিলি থাকিব লাগিব আমিতো বিজেপি হোৱা নাই হেল্পহে আমাক কৰিছে আমিও হেল্প কৰিব লাগিব এইটোৱে এতিয়া